আজিৰ দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীন হৈছিলোঁ। তো এই সুযোগতে মই আমাৰ এই চেনেলৰ ফালৰ পৰা সকলোকে এই স্বাধীনতা দিৱসৰ অভিনন্দন জনাইছোঁ। কোৱা, ব্লগটো চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। কোৱা থেংক ইউ। ইণ্ডিপেণ্ডেন্স ডে সেলিব্রেশন হৈ আছে নগাপুৰ স্কুলৰ বাচ্চাবিলাক। সেইটো কাৰণে ভাবিছো আজি যিহেতু বাবুৰ স্কুলত প্ৰগ্ৰাম আছে, তাত আমাৰ অসমীয়া ড্ৰেছ পিন্ধি গলে ভাল লাগিব বুলি ভাবিয়ে এইযোৰ পিন্ধি ললো। পুৰি একদম স্পেচিয়েল চাহ বনাই একেবাৰে। আপোনালোকে যদি এবাৰ খায় আৰু খাই থাকিব, পুৰা স্পেচিয়েল। চেনি দিব পুৰা একদম আপোনাৰ জিভা নিব দিছে। বেলুন আনিছো কিনি মই, এইটো বেলুন নিব দিছে আৰু তিৰংগা লাগিব এখন, এনেকুৱা আগৰো অনা আছে মোৰ, এইবিলাক থৈ দিছো তাত। তিৰংগা নিব দিছে। চ' গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি আমাৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে। আজি স্পেচিয়েল ডে হয় সকলোৰে বাবে, আমাৰ ভাৰতীয় সকলৰ বাবে। আজি হ'ল 15 আগষ্ট, ভাৰতৰ স্বাধীনতা দিৱস। আজিৰ দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীন হৈছিলোঁ। তো এই সুযোগতে মই আমাৰ এই চেনেলৰ ফালৰ পৰা সকলোকে এই স্বাধীনতা দিৱসৰ অভিনন্দন জনাইছোঁ। তো সকলোৱে আজি দিনটো চেলিব্ৰেট কৰক, স্বাধীনতা দিৱস উদযাপন কৰক। আমাৰো আজি স্বাধীনতা দিৱসৰ চেলিব্ৰেশ্যন আছে আমাৰ ধনুবাবু স্কুলত। ইনভাইটেশ্যন আছে, তাত আমাক ইনভাইট কৰিছে ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন কৰিব। তো আমি তাত যাম। তো ফ্ৰেণ্ডছ, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ব্লগটো সম্পূৰ্ণকৈ চাব আৰু আমি স্বাধীনতা দিৱসৰ দিনটো কেনেকৈ উদযাপন কৰোঁ, শ্বিলঙত কি কি কৰোঁ আজিৰ দিনটোৰ ভিতৰত গোটেইখিনি দেখি পাব। চাই থাকিব ফ্ৰেণ্ডছ। ইণ্ডিপেণ্ডেন্স বা স্বাধীন, এই শব্দ দুটা সঁচাকৈ শুনিব বৰ ভাল লগা হয়। আমি আমাৰ ভাৰত মাতৃ দেশখন ইমান সহজতে আমি স্বাধীনতা পোৱা নাছিলোঁ। ইয়াত বহুত কষ্ট আৰু ত্যাগ জড়িত হৈ আছে ফ্ৰেণ্ডছ। তো আমি ইয়াক অথলে যাব দিব নালাগে। আজিৰ দিনটো যিমান পাৰোঁ চেলিব্ৰেশ্যন কৰিব লাগে। তো আহক আটাইয়ে আমি মিলি আজিৰ দিনটো চেলিব্ৰেট কৰোঁ। আৰু ফ্ৰেণ্ডছ, আজি যিহেতু ধনুবাবু স্কুলত ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন আছে, আমি তাত যাম, তাত ব্যস্ত হৈ থাকিম আজি প্ৰায় গোটেই দিনটোৱে। গতিকে আজি 15 আগষ্ট, তো তাত যাব লাগিব, মাতিছে যিহেতু। তো আজি ব্লগ দিয়া নহ'ব, অহাকালি 16 আগষ্ট আমি ব্লগটো দিম। তো সম্পূৰ্ণকৈ চাব ফ্ৰেণ্ডছ। আৰু সকলোকে ৰিকুৱেষ্ট আছে ফ্ৰেণ্ডছ, আপোনালোকক ভিডিঅ'বোৰ চাই আছে, ভাল লাগিছে, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া আকৌ আমি নতুন নতুন ভাল ব্লগ দিয়াত আমাৰ সুবিধা। তো ফ্ৰেণ্ডছ, 15 আগষ্ট বুলি চেলিব্ৰেশ্যন আছে ধনুবাবু স্কুলত। তো তাৰ বাবে স্পেচিয়েল ড্ৰেছ কিনিব কৈছিলে। তো ড্ৰেছ কিনিছোঁ, এয়া চাই লওক আপোনালোকে। স্পেচিয়েল ড্ৰেছৰ নামত মানে কি, হোৱাইট টি চাৰ্ট লাগিব, লগত হোৱাইট কেপ, হোৱাইট মানে হোৱাইট চক্স লাগিব। তাৰপিছত ইয়াত জোতা আছে, জোতাযোৰো হোৱাইটে হয়, দেখুৱাই দিছোঁ আপোনালোকক। হোৱাইট শ্বুজ এণ্ড আৰু আছে আপোনাৰ হোৱাইট টি চাৰ্টটো ক'লোঁ, এইটো হোৱাইট পেণ্ট, ইফালে পেণ্টটো আছে এইটো। তো হোৱাইট পেণ্ট লাগিব, তো গোটেইখিনি হোৱাইটত লাগিব। তো শ্বপিংখিনি কৰা হ'ল, কিন্তু আমাৰ ধনুবাবু এতিয়াও বিশ্বনাথ শুই আছে। ডিষ্টাৰ্ব নকৰোঁ তাক, এতিয়া উঠিব হোৱা নাই যিহেতু, শুই থাকক। আৰু আছে, আৰু বেলুন নিব দিছে, কিবা কিবি নিব দিছে, ট্ৰাই কালাৰ আপোনালোকৰ এইটো নিব দিছে। বেলুন আনিছোঁ কিনি মই, এইটো বেলুন নিব দিছে আৰু তিৰংগা লাগিব এখন, এনেকুৱা আগৰো অনা আছে মোৰ, এইবিলাক থৈ দিছোঁ তাত। তিৰংগা নিব দিছে আৰু লগত নিব দিছে পম আকৌ ট্ৰাই কালাৰ হয়, এনেকুৱা পমে লাগিব, মানে বেলেগ কালাৰত নহ'ব। তো সেইটো ডেন্সত কামত আহিব চাগে, তাতে
দিব দিছে এইখিনি স্কুলৰ আজিৰ দিনটোৰ ইউনিফৰ্ম আৰু প্ৰগ্ৰেমৰ সামগ্ৰী হয়। তো সেই উঠিলে পিন্ধাম গোটেইখিনি চাই থাকিব ফ্ৰেণ্ডছ। পিছনলৈকে যাওঁ এতিয়া। পিছনত কি আয়োজন চলিছে চাওঁ গৈ। খুৰী কি কৰিছে? চাহ বনাই আছে। দিয়ক বনাওক। চাহৰ লগত নাস্তা কি আছে? আৰু আৰু নাই মানে হয় নেকি? কি আছে? আছে দিয়ক কিবা কিবি। আমাৰ চাহ বনাই আছে খুৰী। অলমষ্ট ৰেডি হ'ল এতিয়া। চাহ খাই লওঁ আমি। খুৰী একদম স্পেচিয়েল চাহ বনাই একেবাৰে। আপোনালোকে যদি এবাৰ খায় আৰু খায়ে থাকিব। পুৰা স্পেচিয়েল। চেনি দিব পুৰা একদম আপোনাৰ জিভা খুৰী হা কি মই মানা কৰো কমকে চেনি দিব, বেছি চেনি বুলি সেইটো কথা নুশুনে, মইতো নুশুনে। চেনি দিব পুৰা, গাখীৰ একদম পুৰা একদম ভৰ্তি কৰি আৰু উতলাই থাকিব যেতিয়ালৈকে এই 4 কাপ চাহ গৈ 3 কাপ নহয়। তো একচুৱেলি খাই ভাল লাগে, কিন্তু ইমান বেছি খোৱাও ভাল নহয় বাৰু। দিনটোত এবাৰ যথেষ্ট। যি কি নহওক ভাল বনাই। তো চাহটো খাই লওঁ ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ আমাৰ এই ধুনু বাবু উঠিছে এতিয়া। চোৱা। ৰবা তোমাক কোৱাচোন কোৱা। উঠিছা নেকি তুমি? নিদিয়ে নেকি? ঠিক আছে দিব। দিয়া উঠা তুমি, আজি আমি চেলিব্ৰেচন আছে। কোৱা হেপী ইণ্ডিপেণ্ডেন্স ডে কোৱা। হেপী ইণ্ডিপেণ্ডেন্স ডে। আমাৰ ধুনুৱে কালাৰফুল পিন্ধি আছে নহয়। দেখা দিয়া। কি? ৱাহ। কি ধুনু পিন্ধি আছে। এইবিলাক কি বনাই দিছে মাই তোমাক? ধুনু বাবা উঠা। দিয়া উঠা। তো ইও উঠিলে, ভালকৈ উঠি লওক সি। এতিয়া চাহটো খাই লওঁ। তো চাই থাকিব ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ এই আমি গোটেই আটাইবিলাকে চাহ খাব ওলাইছো এতিয়া। ধুনু বাবুও খাব, আমিও খাম। আৰু উঠিলে। গুড বয়। এই বিল্ডিংটো কনষ্ট্ৰাকচন হৈ আছে ন। হ'ব আৰু ইমান ক'ব নালাগে, বেছি ভালো নালাগে। কি লাগে বাবা? মাৰিবা দিয়া। এতিয়া কি কৰিব লাগে কোৱা? চাহ খাবা? চাহ খাব ৰখি আছা তুমি? গুড বয়। আৰু আজি স্কুলতো তোমাৰ ডেন্স আছে। ডেন্স কৰিবা। গুড বয়। আৰু হোৱাইট ড্ৰেছ আনিছে না তোমাৰ? হোৱাইট ড্ৰেছ আনিছো নহয়। কৈ দিয়া তাতে কৈ দিয়া আমাৰ হোৱাইট ড্ৰেছ আনিছে দেউতাই। কৈ দিয়া। আজি পিন্ধিম আকৌ ডেন্স কৰিম। কোৱা। কৰিম। আৰু মই স্কুলত জনগণ মন গাই দিম। কোৱা। গুড বয়। তো ফ্ৰেণ্ডছ চাহখিনি খাই লওঁ আমি। তো ব্লগটো চাই থাকিব। কোৱা ব্লগটো চাই থাকিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। কোৱা থেংক ইউ। ফ্ৰেণ্ডছ মই ৰেডি। আজিও মই সেইযোৰ কাপোৰে পিন্ধি ওলালো, কাৰণ মানে মই কাপোৰ কৰবাত গ'লে ধুও মানে, আৰু এইবাৰ ধুবলৈ টাইম নহলে, কাৰণ আমি দৌৰা দৌৰি আহি গলো তাৰ পৰা, অসমৰ পৰা। সেইটো কাৰণে ভাবিছো আজি যিহেতু বাবুৰ স্কুলত প্ৰগ্ৰাম আছে, তাত আমাৰ অসমীয়া ড্ৰেছ পিন্ধি গলে ভাল লাগিব বুলি ভাবিয়ে এইযোৰ পিন্ধি ললো। বেলেগ ড্ৰেছ নিপিন্ধিলো। আৰু যিহেতু আজি এটা ভাল দিন,
আমাৰ কাৰণে বহুত ভাল দিন হয়। চ' সকলোলৈ মই শুভেচ্ছা যাচিলো, হেপী ইণ্ডিপেণ্ডেন্স ডে। আৰু আপোনালোকৰ কেনেদৰে পালন কৰিলে মোক জনাব কমেন্ট কৰি। আৰু এতিয়া ধুনু বাবুক ৰেডি কৰো মই ৰেডি। আৰু বতৰো চাওক কিমান ধুনীয়া বতৰ, পুৰা ৰ'দ দিছে। ভালে লাগিছে, বহুত ভাল লাগিছে। আৰু তাক ৰেডি কৰিবলৈ অকমান টাইম লাগে কাৰণে মই আগতে ৰেডি হৈ ললো। এতিয়া তাক ৰেডি কৰোগৈ ন। আমাৰ ধুনু বাবু গা পা ধুই ললে। এতিয়া ধুনীয়াকে গা পা ধুলে সি। গা পা ধুৱাই ৰেডি কৰি ভাবিছো, টাইমো 9:30 হ'ল। আমাক দেৰিকে মাতিছে বাৰু। ৰেডি কৰিবলৈ বহুত দিগদাৰ, কিন্তু তথাপিও কৰি আছো লাহে লাহেকে। সো ফ্ৰেন্ডস, এই আমি ৰেডি হলো আটাইয়ে। ধুনু বাবুৰ স্কুলত প্ৰগ্ৰেমত যাব। যাম এতিয়া ডাইৰেক্ট। এতিয়া আমি গৈ স্কুলত লগ হ'ম। তো ব্লগটো চাই থাকিব। আহাতো ৰেডি হ'ল, ৰেডি হৈ অলমোষ্ট ৰেডি। ধুনু বাবু আহা আহা আহা। ধুনু বাবু মানে এই খুৰীয়েকৰ লগত ব্যস্ত। তো চাই থাকিব ব্লগটো। আমি স্কুল আহি পালো। এতিয়া প্ৰায় কিছুমান আহিবলৈ বাকী আছে, কিছুমান আহিছে বাৰু। এতিয়া এয়া ধুনু বাবুৰ দেউতাক, এই দুটা। আৰু বাকী আহিব গোটেইবোৰ, মই দেখুৱাই যাম। চাই থাকিব ব্লগটো ভালদৰে। আৰু আজি যিহেতু এটা স্পেচিয়েল ডে হয়, সেইটো কাৰণেই ভাবিছো ব্লগটো মই আপোনালোকক স্কুলখনো অকমান দেখাই দিছো। ঠিক আছে, চাই থাকিব। ইণ্ডিপেণ্ডেন্সৰ আমাৰ ধুনু বাবু স্কুলত হেৰি হৈ আছে, প্ৰিপাৰেচন হৈ আছে। এই মেখেলা চাদৰ পিন্ধি আহিছে আজি। আৰু ঠিক আছে, আমাৰ অসমীয়া যিটো কালচাৰ সেইটো আমি মেইনটেইন কৰি ৰাখিছো ন। আমাৰ কি আৰু আমাৰ এইটো ড্ৰেছতে আহিছো। আৰু ইয়াকতো হোৱাইটতে দিছে আজি পুৰা। হোৱাইট পিন্ধিব দিছে। বন্দুকটো দিম। তো চাই থাকিব ফ্ৰেণ্ডছ। বলক বলক এতিয়া বলক, বলা বলা। ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেচন হৈ আছে ধুনু বাবু স্কুলৰ। বাচ্চাবিলাক সেইকেইটা, আমাৰ গোটেই কেইটা ছোৱালী কেইটা তাতে আছে। চাই থাকিব ফ্ৰেণ্ডছ। Sorry. भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल जमुना गंगा उच्चल जलधि तरंगा शुभ नामी जागे
तब शुभ आशीष मांगे आहे तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे जय हिंद जय हिंद जय हिंद এতিয়া প্ৰগ্ৰাম শুৰু হ'ব আৰু হৈছে প্ৰায় বাবুহঁতে ডেন্স কৰিব চাগে তাৰে প্ৰেক্টিচ কৰা হৈছিলে আগতে এতিয়া গৈছে ষ্টেজ প্ৰগ্ৰাম বাবু গৈছে ৰবা ষ্টেজত কিবা কিবা দেখাই নাজানো আৰু ইয়াৰ ফাৰ্ষ্ট ষ্টেজ পাৰফৰ্মেঞ্চ চাই লওঁ কি হয় फ्रेंड्स এই পিছৰ পিনে ফাংচন চলি আছে আৰু এনুৱেল ফাংচন একচুৱেলি আৰু আজি ইণ্ডিপেণ্ডেন্স ডে লগত পুৰা খেলি আছে সেলিব্ৰেশন এই পুৰা ষ্টেজত পাৰফৰ্মেন্স গ'ল ইয়াত নাছিলে বহুত আকৌ কিবা কিবি চলি আছে তো চাই থাকিব আমিও আছো ইয়াতে আমাৰ কাৰণে সব বাচ্চা স্কুলটো বহুত মানে উডা এটা চাৰিও পিনে বাচ্চাই বাচ্চা আৰু খেলি আছে মানে ভালো বহুত ভাল লাগিছে কি কোৱা এনেকুৱা পৰিৱেশটো সদায় ফাৰ্ষ্ট টাইম তাৰ স্কুলৰ প্ৰগ্ৰাম তো ভাল লাগিছে ফ্ৰেণ্ডছ স্কুলৰ পৰা আহিলো স্কুলত আৰু বিশেষ ভিডিঅ' কৰি নাথাকিলো যিহেতু তাত বহুত ভাগৰ লাগিল মানে তাৰ প্ৰগ্ৰাম বিলাক চালোহে আৰু হিও মানে কিবা কিবি ডিস্টাৰ্ব কৰিলে পিছত যেতিয়া তাৰ প্ৰগ্ৰাম খতম হল সি মানে দৌৰা দৌৰি আৰম্ভ ষ্টাৰ্ট কৰি দিলে তেতিয়া আৰু মানে ইমান দৌৰা দৌৰিত আমি কেনেদৰে মানে তাত বহি থাকিব পাৰো তৎক্ষণাত কিবা এটা মানে তাত পুৰি ঘুগুনি চাহ এনেকুৱা কিবা কিবি খুৱাইছিলে সো সেইখিনি খাই আৰু বেছি টাইম নৰখিলো তাত গুচি আহিলো আমি গুচি আহিয়ে আকৌ গা পা ধুই দিলো গা পা ধুই মানে বহুত গাটো বেয়া লগা কাৰণে অকণ টোপনি আহি গল মোৰ মুখখন দেখিলে টোপনি অহা মানুহ যেন নালাগে বাৰু মেকআপত থকা যেন লাগিছে কিন্তু মেকআপ মই এনেও নকৰো মেকআপ নকৰোৱে মই একো মেকআপে নকৰো জাষ্ট মই ছানস্ক্ৰীন সানো মুখত ছানস্ক্ৰীনটোৱে দিওঁ অকল আৰু লিপষ্টিকটো কৰো আৰু কেতিয়াবা কাজলটো লগাও আৰু সেন্দুৰটোতো লগাওৱে সেইটোৱে আৰু মেকআপ তো গা পা ধুইছো যদিও মোৰ এইখিনি বস্তু নগলে এতিয়া আৰু ভাবিছো বহুত বেছি দীঘলীয়া নকৰো ভিডিঅ'টো যিহেতু আজি এটা হেল্ল' মেকআপ আৰ্টিষ্ট ব্লগটো কৰিছিলো কি কৰি আছা আৰু কৈ দিয়া আৰু শেষৰখিনি এতিয়া আৰু ৰান্ধিবই যাওঁ চাহ পানীও খোৱালো হয় নেকি চাহ পানী এতিয়া নাখালা জানো মই তোমাৰ লগত ভিডিঅ' কৰিব লাগিলে হয়তো চাপৰ হ'ব লাগিল নহলে তুমি অখ হ'ব লাগিল কিবা এটা হ'ব লাগিব তুমি অখ হ'ব নালাগে চাপৰ হ'ব নালাগে মোবাইলটো মোক দিয়া দিয়াচোন মাইনা মোবাইলটো দিয়া এতিয়া কোৱা এতিয়া ঘটনাটো হল এই স্কুলৰ পৰাটো আহিলো আমি গোটেই কেইজন প্ৰগ্ৰেম শেষ হোৱাৰ পিছত তাতে খানা চানা খুৱাইছিলে ধুনীয়া খানা একদম ফ্ৰেছ খানা গৰম গৰম খানা পায়স পুৰি ধুনীয়া ঘুগুনিটো ধুনীয়া বনাইছে ফাৰ্ষ্ট ক্লাছ একদম তো একদম টিপ টপ খানা খাই আহিলো আহি ভিডিঅ' নকৰিলো কাৰণ হ'ল বাবুয়ে ডিষ্টাৰ্ব দিলে বহুত বৰষুণো আহি আছিলে আহি আৰু শুই দিলে বাবু শুই দিলে মাকো শুই দিলে মই অলপ গা মূৰ ধুই বিচনাতে এনে অলপ বাবু নুশুলে মইহে শুলো সেইটো এনে জাষ্ট যি কি নহওক ভিডিঅ' কৰা নহলে তো এতিয়া আহিছো অকমান ফ্ৰী হলো বজাৰৰ পৰা আহি তো ঘটনাটো হ'ল জিম নোযোৱা কাৰণে ৱাকতে গলা জিমটো এতিয়া আছে আমাৰ চৰকাৰী জিম হয় তো প্ৰাইভেট জিম হলে আজি খোলা থাকিলে হৈছে এতিয়া চৰকাৰী জিম যেতিয়া স্বাধীনতাৰ ইণ্ডিপেণ্ডেন্স ডে হলিডে তো সেইটো ৰাখিছে তথাপিও কিন্তু বেচেৰাই 2 কিলো 3 কিলো মান হ'ব নেকি ৰাস্তা নমঞ্চ মোৰ আপ ডাউন 5-5-10 হয় 5-5-10 কিলোমিটাৰ মানে খোজকাঢ়ি আহিলে জিমত নগলে এইটো মই লাগিবই এইটো ডেইলি ৰুটিনত থাকিবই এইটো মিছ নকৰো মই বৰষুণ বতাহ ধুমুহা আহিলেও মিছ নকৰো এক্সাৰসাইজ থাকিব দিনত এবাৰ হ'লেও যি কি নহওক বাৰু ভিডিঅ' কৰি নাথাকো এতিয়া
আৰু সকলোকে স্বাধীনতা দিৱসৰ অভিনন্দন শুভেচ্ছা জনাইছো আটাইকে। আৰু আমাৰ যিটো ব্লগ, এই ব্লগটো সকলোৱে চাই থাকিব। আৰু চেনেলটো চালেও আপোনালোকে ছাবস্ক্ৰাইব নকৰে, তো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে আমাৰ নতুন ব্লগ বনাব আৰু ভাল লাগিব। আৰু বিলাক দেখি থাকিব। আমাৰ আপ ডাউন গুৱাহাটী, শ্বিলং আৰু বাহিৰতো যাব ফুৰিব। প্লাছ মোৰ হেল্থ টিপছত আহিব ভিডিঅ', ট্ৰেভেল ব্লগটো দিম বুলি নকওঁ, কিন্তু ডেইলি ব্লগ দিয়াৰ কাৰণে চেষ্টা ফিটনেছ কৰো, টিপছো কাৰণ দিম মই, যিহেতু জিমৰ কাৰণ আজি প্ৰায় 10 বছৰ মান এইবিলাকৰ লগত জড়িত। তো এইবিলাক ভিডিঅ' পাব আপোনালোকে। যাকি নহওক, আজি আৰু বেছি ভিডিঅ' নকৰো। পুনৰবাৰ শুভেচ্ছা জনাই আজিলৈ ৰাখিছো। তো আকৌ এটা নতুন ব্লগত লগ পাম। আজিলৈ বাই বাই।